আজি আমি গৈ আছোঁ এটি বিশেষ অভিযানত আৰু এফালে আমাৰ বাইদেউ বোলে আজি স্কুটি চলাব দিব লাগে। এই বুলি ভগৱানক চিন্তা কৰি ভয়ে ভয়ে মই বোলো দে আৰু উঠিয়ে দিওঁ আৰু কৈছিলোঁ যে এটা বিশেষ অভিযানত আহিছোঁ। এয়া আমি আহিছোঁ জলফাই কিনিবলৈ। আৰু গাইজ জলফাই কিনি মেলি আমাৰ হাতত 5 টকা এটা বাকী আছিল আৰু আমাৰ বাইদেউ এফালে 5 টকা নিমখ আছে নাই দোকান এখনত সুধিব সোমাই গ'লে। আৰু ইফালে আমি খাবলৈ পুৰা যুজা কৰাত লাগি গ'লো। মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পালো বতৰা কি যে এইখিনিতে খোৱাৰ ধান্দাত মানে পিছৰখিনি ভিডিঅ' কৰিবলৈ নহ'ল। তো গাইছ আজিলৈ বাই বাই, আকৌ লগ পাম অন্য টিমনি ব্লগত।